গাইজ কি খবৰ নিশ্চয় সকলো ভালে আছে মোৰ অন্যতা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই আহি পালোহি এতিয়া মাৰ ঘৰত কাইলৈ আছে ৰাখী পূৰ্ণিমা সেইকাৰণে আজি আহিলো ভাইটিক কাইলৈ ৰাখী পিন্ধাবৰ কাৰণে ঘৰতে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ কাৰণ কাম চাম কৰি আহাটোতো মানে জল্দি আহিব লগা হ'ল সেইকাৰণে ভিডিঅ'টো আহি ইয়াতে ষ্টাৰ্ট কৰিছোঁ ভাবিছোঁ ভিডিঅ'টো আজিৰ পৰা ষ্টাৰ্ট কৰোঁ যিহেতু গাঁৱৰ ভিতৰদি আহিলোঁ তাত একো মানে ৰাখি চাখি নাপালোঁ এতিয়া যাম তেওঁৰ লগত বজাৰলৈ আৰু ল'ৰাটোক থৈ যাম আইতাক আৰু মামাকৰ লগত বলক তেন্তে বজাৰতে লগ পাম আৰু বাৰু মই এটা বস্তু দেখাই আছোঁ আপোনালোকক আমাৰ মায়ে বহুত ধুনীয়াকৈ ফুলৰ পুলি ৰুই থৈছে মই দেখামগৈ আপোনালোকক দেই মা অকলে কিমান ইমান গাল ফুল ৰুইছে মই দেখাই দিছোঁ আপোনালোকক অকলে থাকে যে এইবিলাকে কৰি থাকে আৰু মই গাভৰু থাকোঁতে ইমানখিনি কৰা নাছিলোঁ মায়ে ইমান ধুনীয়া ফুল ৰুই থৈছে এখন আমাৰ মাৰ বাগিচাখন বহুত ভাল পায় আমাৰ মায়ে ফুল বহুত ভাল পায় মাৰ ফুলৰ বাগিচাখন নিশ্চয় দেখিলে যদি ভাল লাগিলে কমেণ্ট কৰি জনাব তোমালোক যে কৈছিলোঁ বজাৰলৈ যাম বুলি বজাৰলৈ গ'লোঁ আৰু আহিলোঁ দেখুৱাব নহ'ল কাৰণ ল'ৰাটো ঘৰত থৈ যোৱাৰ কাৰণে জল্দি গ'লোঁ জল্দি আহিলোঁ বজাৰ অলপ কৰিলোঁ ৰাখীডাল আনিলোঁ দেখাওঁ আপোনালোকক এইডাল ইয়াতে চাউল চন্দন সেন্দুৰ চব আছে আৰু কি বনাইছে ভাত চাওঁগৈ বলক এইফালে লোকেল চিকেন আৰু মোৰ কাৰণে পনীৰ আৰু এইপিনে পিঁয়াজ আদা নহৰু আলু এইবিলাক চব আছে আৰু গুড মৰ্ণিং গাইজ ৰাতিপুৱা উঠি চাহ তাহ খাই ভাত পানী খাই কৰি এতিয়া যাওঁ বজাৰলৈ বেংকৰ কিবা এটা কাম আছে কৰি আহি লওঁ ৰাতিপুৱা বেংকৰ কামত নগাঁৱলৈ গ'লোঁ আৰু আহিলোঁ ইমান বেছি ৰ'দ কালি ৰাতি ভিডিঅ' কৰা নহ'ল মানে কালি বহুত দেৰি হৈ গ'ল আৰু আমি ভাত খাই কৰি শুওঁতে পূৰা 1টামান বাজিছে বাৰু যি নহওক আজি হৈছে ৰাখী পূৰ্ণিমা আৰু মোৰ ফালৰ পৰা সকলো দাদা ভাইটিলৈ ৰাখী বন্ধনৰ বহুত শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ বিশেষকৈ মোৰ ভাইটিক প্ৰথম ৰাখী পিন্ধাইছিলে দ্ৰৌপদীয়ে শ্ৰীকৃষ্ণক কাৰণ ইন্দ্ৰপ্ৰস্থৰ ৰাজসভাত ৰজা শিশুপালে শ্ৰীকৃষ্ণক বহুত বেয়াকৈ গালি দিছিলে আৰু অপমান কৰিছিলে শ্ৰীকৃষ্ণ তেতিয়া খং উঠিছিল খঙতে শ্ৰীকৃষ্ণক সুদৰ্শন চক্ৰৰে শিশুপালৰ মূৰত আঘাত কৰি বধ কৰিছিল আৰু শ্ৰীকৃষ্ণ তেতিয়া তৰ্জনী আঙুলিত কষ্ট পাইছিল সেই ৰাজসভাতে আছিল দ্ৰৌপদী আৰু দ্ৰৌপদীয়ে আহি লৈ শ্ৰীকৃষ্ণক চাদৰ আঁচল ফালি লৈ পেলাই তৰ্জনী আঙুলিটো বান্ধি দিছিল তেতিয়া শ্ৰীকৃষ্ণই দ্ৰৌপদীক ভগ্নী হিচাপে মানি লৈছিল আৰু দ্ৰৌপদীৰ প্ৰতিটো বিপদতে শ্ৰীকৃষ্ণৰ লগত থাকিম বুলি কৈছিল আৰু সেইদিনাখনে আছিল শাওণ মাহৰ পূৰ্ণিমা আৰু সেই তেতিয়াৰ পৰা শাওণ মাহৰ পূৰ্ণিমা তিথিত ৰাখী বন্ধন পালন কৰা হয় যদি মোক কোৱা কিবা ভুল আছে আপোনালোকে ক্ষমা কৰি দিব আৰু যদি কোৱা হোৱাও নাই তেনেহ'লে মোক কমেণ্ট কৰি জনাব এতিয়া ভাত পানী খাই লওঁ একদম ৰাখী পিন্ধাওঁতে লগ পাম আপোনালোকক চাই থাকক ভিডিঅ'টো আৰু যদিহে আপোনালোক মোৰ চেনেলটো নতুন তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব একদম নাপাহৰিব তেনেহ'লে লগ পাই আছোঁ ৰাখী পিন্ধাওঁতে মই দেখাম কি পিন্ধাওঁ কি পালোঁ গিফ্ট দেখাম চাই থাকক আৰু মোৰ ৰাখী বন্ধনৰ থাল ৰেডি হৈ গ'ল আপোনালোককো অকণ দেখাওঁ আহক চাই লওঁ চাকি বন্তি আৰু ধূপ এইফালে চাউল চন্দন আৰু সেন্দুৰ ৰাখী ফুল তাৰপিছত এইপিনে মিঠাইটোতো মেইন ভাইটিক পিন্ধাই লওঁ দিনটো নাছিলে এতিয়া আহিছে দিছে
কিবা খাও একো নাই কি লাগে খাই ল কি লাগে কি লাগে ভালকে ক ভালকে কৈ দিব লাগিব তেতিয়াহে দিম ন দেখাই দিয়া পাই গ'লো স্মাৰ্ট ৱাটচ মোৰ বহুত দৰকাৰ হৈ আছিলে ভাইটিয়ে দিলে থেংক ইউ আৰু এইটো আনবক্সিং কৰি নেক্সট ভিডিঅ'ত দেখুৱাম ইমান গৰম পৰিছে গৰমতে পাকাই চাকাই বহি শুই আছোঁ গৰমত ইমান গৰম বাপৰে আজি বহুত গৰম পৰিছে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব আজিলৈ বাই বাই